নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ আৰু অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত আজি অনুষ্ঠিত হ'ল 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু আজি আবেলি 1:30 বজাৰ পৰা অনুষ্ঠিত হয় 2023 বৰ্ষৰ এছএছ ফাইনাল এক্সাম আৰু যেহেতু আজি এছএছ ফাইনাল এক্সামৰ প্ৰথম পৰীক্ষাটো আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাক লৈ এতিয়া ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে কিয়নো আজিৰ পৰীক্ষাত যে কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰটোক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলি আছে আৰু বিতৰ্কৰ সৃষ্টি হৈছে এইবাৰৰ যে কুৱেশ্যন পেপাৰ এনে ধৰণৰ কুৱেশ্যন পেপাৰ এছএছ ফাইনাল এক্সামত আগতে কেতিয়াও অহাই নাই এইবাৰৰ যে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ এই পেটাৰ্ণৰ নিচিনা কোনোবাৰ পৰীক্ষাত এনে ধৰণৰ কুৱেশ্যন পেপাৰ অহা নাই আৰু একেলৈ এতিয়া ৰাজ্যত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে ইংলিছ কুৱেশ্যন পেপাৰক লৈ আৰু আজিৰ ইংলিছ বিষয়ৰ প্ৰশ্ন কাকতক লৈ এতিয়া একাংশ ছাত্ৰ ছাত্ৰীসকলে ক'ব ধৰিছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তেওঁলোকৰ লগত প্ৰতিশোধহে লৈ আছে কাৰণ এই বৰ্ষৰ যিসকল এছএছ পৰীক্ষাৰ্থী আছে তেওঁলোকে কিন্তু মেট্ৰিক এক্সাম দিয়া নাছিল কৰোনাৰ বাবে লকডাউনৰ বাবে মেট্ৰিক এক্সাম বাতিল কৰা হৈছিল যাৰ বাবে এই বছৰৰ যি এছএছ পৰীক্ষাৰ্থী আছে তেওঁলোকক উত্তীৰ্ণ কৰাই দিছিল মেট্ৰিক পৰীক্ষাত আৰু তাৰ প্ৰতিশোধহে লৈ আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কিয়নো আজিৰ যি কুৱেশ্যন পেপাৰ দিছে ইংলিছ বিষয়ৰ এই কুৱেশ্যন পেপাৰ ইয়াৰ নিচিনা কুৱেশ্যন পেপাৰ কোনো বছৰ পৰীক্ষাত অহা নাই এই কুৱেশ্যন পেপাৰৰ নিচিনা পেটাৰ্ণ কোনো বছৰতে অহা নাই আৰু একেলৈ এতিয়া ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীও এই প্ৰশ্ন কাকতক লৈ সমালোচনা কৰিছে আৰু আজি অনুষ্ঠিত হোৱা ইংলিছ বিষয়ৰ প্ৰশ্ন কাকতক লৈ এজনী শিক্ষয়িত্ৰীয়ে ফেচবুকত এটা পোষ্ট কৰিছে প্ৰাৰ্থনা গগৈ নামৰ এজনী শিক্ষয়িত্ৰীয়ে ফেচবুকত এনেদৰে পোষ্ট কৰে আজিৰ এছএছ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰখন চাই এজন শিক্ষক হিচাপে অনুভৱ কৰোঁ কিছু নতুনত্ব দেখিলোঁ কুৱেশ্যন পেপাৰৰ আগৰ বছৰৰ প্ৰশ্নৰ পুনৰাবৃত্তি নাই বুলিয়ে ক'ব পাৰি ইংলিছ লেংগুৱেজৰ দখল নাইকিয়াসকলৰ বাবে যথেষ্ট কঠিন এই কুৱেশ্যন পেপাৰ এভাৰেজ ষ্টুডেণ্টছৰ বাবে গ্ৰামাৰৰ কেইটামান কুৱেশ্যনৰ বাবে কুৱেশ্যন নায়েই নলেজৰ কুৱেশ্যন কম কুৱেশ্যন পেটাৰ্ণ সলনি কৰিছে ষ্টুডেণ্টক স্কলাৰ ভাবি পেপাৰ কটা হৈছে ষ্টুডেণ্টক হতাশ কৰি বেয়া কৰিছে আৰু এনেদৰে প্ৰাৰ্থনা গগৈ নামৰ এজনী শিক্ষয়িত্ৰীয়ে ফেচবুকত আজিৰ এছএছ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰক লৈ এনেদৰে পোষ্ট কৰে আৰু এনেদৰে একাংশ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীও আজি অনুষ্ঠিত হোৱা ইংলিছ এক্সামৰ কুৱেশ্যন পেপাৰক লৈ সমালোচনা কৰা দেখা গৈছে লগতে ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰিব ধৰিছে যে তেওঁলোকক মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ বাবে হেনো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে প্ৰতিশোধহে লৈ আছে ছাত্ৰ ছাত্ৰীৰ লগত আৰু আজি অনুষ্ঠিত হোৱা এছএছ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ বিপৰীত অন্য বছৰৰ দৰে এইবাৰৰ কুৱেশ্যন পেপাৰ তেনে সহজ বা চিম্পুল নহয় এইবাৰ কিন্তু বেলেগ ধৰণৰ পেটাৰ্ণ আহিছে আৰু একেলৈ এতিয়া বিতৰ্ক অব্যাহত আছে